নমস্কাৰ সকলোকে মোৰ চেনেললৈ পুনৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ ব্ৰহ্মপুৰৰ ৰাসলৈ। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তেন্তে আপোনালোকে চাই থাকক, আমি কোন কোন যাম, কেনেকৈ যাম, গোটেইখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। পিছল লব পায় ভিডিঅ' বনালে দেখিছোঁ মনে ভিডিঅ' বনাই আমি গৈ গৈ ব্ৰহ্মপুৰ পাইছোঁগৈ আৰু দেখিছেনে ইমান বেছি মানুহৰ ভিৰ হৈছিলে। আমি বহুত টাইম জামত ফচিব লগাও হৈছিলে, ইমানেই বেছি ভিৰ হৈছিলে। তাৰপিছত এনেই ৰাস বুলি ক'লে কিমান মানুহ হয় নহয় জানো, তাতে আকৌ ব্ৰহ্মপুৰৰ কেন্দ্ৰীয় ৰাস, তেতিয়াহ'লে ভাবকচোন কিমান বেছি মানুহ হৈছিল। আমি গাড়ী ৰাখিবৰ কাৰণে ঠাই বিচাৰি পোৱা নাছিলোঁ, শেষত আহি বহুত দূৰত গাড়ীখন ৰাখিব লগা হৈছিল। তেতিয়াহ'লে আপোনালোকে পিছৰখিনি চাই যাওক।
আমি ৰাস চাই চাই আহি আছোঁ ইয়াতো ৰাস চলি আছে গতিকে আমি ইয়াত অলপ চাই দিলোঁ ৰাস কৃষ্ণ ওলাব নেকি এতিয়া কিয় তই ওলাবি গৈ নেকি এপাক মন আছে নেকি তোৰ বৌ নাচি দিম বল 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 নাচিবি যাবগৈ নুঠাও কিয় তহঁতে উঠ 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 হা এই আমাৰ 3 নম্বৰ ব্ৰইলাৰটো উঠিলে একদম কামত মমিতা কোৱা কেনেকুৱা লাগিল তোমাৰ চাই ভাল লাগিল নে বেয়া লাগিল নে আমি খাব লাগিব আগন্তুক আগৰ ৰাস আহি আছে বাবু এতিয়া বাহিৰে ক'ত যাম আমি জখলা বন্ধা পুৰি খাব যাম কলপাতৰ পুৰি বিখ্যাত আহি আছে নোযোৱা মানুহটো নাযাওঁ জখলা বন্ধা নাযাওঁ ৰাতি মানে ৰাবিন নাযাওঁ আমি কি বহুত বহলন্তৰ মানুহ বুলি ভাবিছিলো ন এতিয়া কোনো ৰখা ৰখি নাই খালি যোৰহাটৰ পৰা মাজুলী আমাৰ ইয়াত কিয় ৰাখি আছে বাই বাই মমিতা বাই বাই বাবু বাই বাই চিম্বিবা বাই বাই সঞ্জীৱ বাই বাই 20 টকাটো হলে ভাল আছিলে কিন্তু দেই মামা বাই বাই 20 টকাটো হলে ভাল দিম বাই বাই খুচুৰা 20 টকাটো হলে ভাল লাগে দিম দে জখলা বন্ধা নিয়া হয় নিলো হয় নিদিলি আৰু এতিয়া